আমাৰ সমাজখন সুকলমে চলিবলৈ আমি কিছুমান নীতি নিয়মৰ মাজেৰে চলাটো খুবেই প্ৰয়োজন। এই নীতি নিয়মসমূহ মানি চলাৰ বাবে প্ৰত্যেক দেশতে একোখন নিজা আইন আছে। আমাৰ ভাৰততো এনে এখন আইন আছে যাক আমি ভাৰতীয় আইন ব্যৱস্থা বুলি কওঁ। এই ভাৰতীয় আইন ব্যৱস্থাত এনে কিছুমান আচৰিত অধিকাৰ তথা বাধা আছে কথা আমি জনাটো খুবেই প্ৰয়োজন আৰু যাৰ বিষয়ে বহুতেই নাজানে। আপুনি জানেনে ভাৰতীয় আইন অনুসৰি সন্ধিয়া 6 বজাৰ পৰা ৰাতি 6 বজালৈ কোনো মহিলাকে আৰক্ষীয়ে এৰেষ্ট কৰিব নোৱাৰে। ভোট দিয়াৰ অধিকাৰ 18 বছৰ যদিও সুৰাপান কৰাৰ বয়স 25 বছৰ, অৰ্থাৎ 25 বছৰ আগতে যদি কোনোবাই সুৰাপান কৰে তেন্তে সেইটো হ'ব অবৈধ, অৰ্থাৎ আইনমতে দণ্ডনীয়। এই বয়সৰ সীমা প্ৰত্যেক ৰাজ্যতে বেলেগ বেলেগ। গৰ্ভৱতী মহিলাক কেতিয়াও চাকৰিৰ পৰা বঞ্চিত কৰিব নোৱাৰে। যদি গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ কাৰোবাৰ মৃত্যু হয় বা আৰ্থিক ক্ষতি হয় তেন্তে সেই ক্ষতিগ্ৰস্ত লোকসকলে 40 লাখ পৰ্যন্ত ইঞ্চুৰেঞ্চৰ দাবী কৰিব পাৰে। আত্মহত্যা কৰাত যদি এজন ব্যক্তিয়ে সফল হয়, অৰ্থাৎ তেওঁৰ আত্মহত্যা কৰি মৃত্যু হয়, সেয়া অবৈধ নহয়। কিন্তু যদি কোনোবাই আত্মহত্যা কৰাত বিফল হয়, অৰ্থাৎ আত্মহত্যা কৰাৰ চেষ্টা কৰাৰ পিছতো তেওঁৰ মৃত্যু নহয়, তেন্তে সেয়া হ'ব অবৈধ। ইয়াৰ বাবে তেওঁৰ জেল পৰ্যন্ত হ'ব পাৰে। আৰক্ষী বিষয়াই কেতিয়াও FIR লিখিবলৈ মানা কৰিব নোৱাৰে। আপুনি বাথৰুম ব্যৱহাৰ কৰিবলৈ বা পানী খাবলৈ যিকোনো হোটেলতে যাব পাৰে, সেয়া 5 ষ্টাৰ হোটেলেই নহওক কিয়। ইয়াক বাধা দিলে আপুনি তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে। আইন কানুনসমূহ আমাৰ সুবিধাৰ বাবে প্ৰৱৰ্তন কৰা হৈছে আৰু সেয়েহে আমি ইয়াক মানি চলাটো আমাৰ একমাত্ৰ কাম্য। কেনে পালে এই ইনফৰমেশ্যনখিনি কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চাই থাকক দ্য আছামিজ এক্সপ্লৰাৰ, অলপ নহয় সম্পূৰ্ণ বেলেগ।